অহা মাহৰ প্ৰথম সপ্তাহতে এটা ডাঙৰ উপহাৰ দিম সেইটো হল ট্ৰেড লাইসেন্স ডেকা লৰাবিলাকে মোৰ নিজৰ মনত আছে মোৰ ঘৰত এজন লৰা আহিছিল কিবা কথাত আলোচনা কৰোতে কলে যে স্যাৰ মই দোকান এখন কৰিব খুজিছো ট্ৰেড লাইসেন্সখন পোৱা নাই বলে কিয় পোৱা নাই বলে 25000 টকা খৰচ কৰিও মই ট্ৰেড লাইসেন্সখন আজিলৈকে পোৱা নাই তাৰমানে একোখন ট্ৰেড লাইসেন্স পাবৰ কাৰণে 30-35,000 টকালৈকে খৰচ কৰিব লাগিছিল কোট কৰিব লাগিছিল বেলেগ কথা কিন্তু কৰিব লাগিছিল আৰু এইবোৰ কোট খৰচ হয় আমি কোনেও গম নাপাওঁ খুধিলে কয় মানুহে খৰচ কৰিছো মন্ত্ৰী বিধায়কেও দেখা নাপায় অফিচাৰেও দেখা নাপায় কোট যায় কোনে মানুহৰ পৰা কেনেকৈ লয় আমি নাজানিছিলো এতিয়া আমি এই মাহৰ শেষৰ ফালে বা অহা মাহৰ প্ৰথম সপ্তাহত আমি আৰম্ভ কৰিম কম্পিউটাৰত যাওক খালি নিজৰ এড্ৰেছটো দিয়ক ফিজটো দিয়ক ট্ৰেড লাইসেন্সখন নিজে নিজে নামি আহিব আমি মিউনিসিপালিটি অফিচত যাব নালাগে